নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পাকঘৰলৈ। আজি গম পাইছে কি বনাম, আমি বিৰিয়ানী বনাম। বিৰিয়ানী মোৰ বহুত প্ৰিয়, আপোনালোকেও ভাল পায় নিশ্চয়, কিন্তু বস্তু যিহেতু বহুত বেছি লাগে সেইটো কাৰণে বনাবলৈ এলাহ কৰে। আজি মই একেবাৰে কম বস্তুৰ ভিতৰতে লকডাউন স্পেচিয়েল বিৰিয়ানী বনাইছোঁ। আহকচোন চাওঁ কি কি দিছোঁ। এয়া গোটা মছলাৰ ভিতৰত দিছোঁ তেজপাত, লং 3টা, ডালচেনি 1 ইঞ্চিমান আৰু ষ্টাৰ এনিছ দিছোঁ। হালধি পাউডাৰ আধা টিস্পুন, ৰেড চিলি হাফ টিস্পুন, জিৰা হাফ টিস্পুনতকৈ অলপ বেছি, ধনিয়া 1 টিস্পুন আৰু মিট মছলা 1 টিস্পুন। এই 3টা যে গোটা মছলাকেইটা আমি ভাতটো সিজাওঁতে ব্যৱহাৰ কৰিম। আৰু এয়া হ'ল মোৰ স্পেচিয়েল বিৰিয়ানী মছলা। এইটো মই ঘৰতে নিজে বনাই লৈছোঁ। 2 টিস্পুন লাগিব, মাৰ্কেটতো কিনিব পায়, সেইটো ব্যৱহাৰ কৰিলেও হ'ব, কিন্তু ঘৰত বনোৱা বস্তুৰ সোৱাদেই বেলেগ নহয় জানো। ইয়াত লৈছোঁ পিঁয়াজ 5টা দীঘলীয়াকৈ কাটি আৰু বিলাহী 2টা এনেকৈ সৰুকৈ কাটি লৈছোঁ, দেখিছে আৰু এইটো নকলেও হ'ব। তাৰপিছত আমাক লাগিব দৈ 1 বাতি 200 গ্ৰামমান হ'ব, আৰু লাগিব চাউলটো দেখি গম পাইছে, আচৰিত হৈছেনে? ঘৰৰ চাউলে মই বিৰিয়ানী বনাম আজি। হয়, আমাক কোনো বাসমতী ৰাইচৰ প্ৰয়োজন নাই। বিৰিয়ানী বনাবলৈ আপোনালোকক অকল সুগন্ধ নথকা চাউল হ'লেই হ'ল। বাসমতী ৰাইচে অকল ধুনীয়া কৰে দেখিবলৈ, তাৰ বাহিৰে একো নাই। এতিয়া এটা পাত্ৰত মই পানী গৰম হ'বলৈ ৰাখি দিছোঁ। পানীখিনি যেতিয়া পূৰা উতলিব তাৰপিছতহে আমি চাউলখিনি দিম তাত, আৰু চাউলখিনি দিয়া আগতে আমি 20 মিনিট সময় তিয়াই ৰাখিছোঁ। এতিয়া উতলি গৈছে, দেখিছে নহয়। এতিয়া মই দি দিছোঁ গোটা মছলাকেইটা, তেজপাত দিছোঁ, এইটো দিলোঁ ষ্টাৰ এনিছ, লং কেইটা আৰু ডালচেনি। আপোনালোকে যে যিকোনো গোটা মছলা ব্যৱহাৰ কৰিব পাৰে, আমাৰ ঘৰত ভাল নাপায়, সেইটো কাৰণে মই এইকেইটা ব্যৱহাৰ কৰিছোঁ। আৰু এইকেইটা মই লাষ্টত বাছি বাছি উলিয়াই দিব লাগিব, নহ'লে ঘৰৰ মানুহে খং কৰে। ঠিক আছে, এইখিনি মই চাউলখিনি দি দিলোঁ। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ, ভালদৰে মন দি শুনিব। আমি চাউলখিনি 70%হে কুক কৰিব লাগিব, বাকীখিনি আমি পিছত গাপত সিজাম। সেইকাৰণে আমি 5 মিনিট সময় হাই ফ্লেমত ৰাখিম, আৰু মই ডাঙৰ বাৰ্ণাৰটো ব্যৱহাৰ কৰিছোঁ, সৰু বাৰ্ণাৰটো ব্যৱহাৰ নাই কৰা। এয়া মই আটাইখিনি চাউল ধোৱাৰ পিছত মই এবাৰ এনেদৰে হেতাৰে লৰালোঁ, তাৰপিছত আৰু নলৰাওঁ। এতিয়া মই ইয়াত দি দিলোঁ 1 টিস্পুন ৰিফাইণ্ড অইল, তাৰপিছত দিছোঁ 2 টিস্পুন নেমু ৰস, আৰু ইয়াত দি দিছোঁ মই নিমখ সোৱাদ অনুসৰি। এয়া মই নেমু আৰু ৰিফাইণ্ড অইল যাতে পিছত চাউলটো ষ্টিকি হৈ নাথাকে সেইটো কাৰণে ব্যৱহাৰ কৰিছোঁ। চব এটা এটা চাউল হ'ব। ভালদৰে লৰাই দিলোঁ, আৰু বাছ এতিয়া মই ঢাকোন লগাই থৈ দিম, আৰু 5 মিনিটৰ পিছত ইয়াৰ পানীখিনি মানে ভাতৰ মাৰখিনি কাঢ়ি পেলাই থৈ দিম। এয়া মোৰ 5 মিনিট হওঁ আৰু 4 মিনিট পাৰ হৈ গৈছে। এয়া অলপ দেখাই চাইছোঁ, চাওক এতিয়ালৈকে সিজা নাই, 70% মানহে সিজিছে আমাৰ। এইটো ষ্টেজতে আমি বন্ধ কৰি ৰাখি থৈ দিম। পানীটো কাঢ়ি দিব আকৌ দেই। আৰু এতিয়া লৈছোঁ এটা কুকাৰটো গৰম হোৱাত মিঠাতেল দি দিছোঁ মই। আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে, যিটো আপোনালোকে ঘৰত সদায় ব্যৱহাৰ কৰে সেইটো। আৰু তেল বেছিকৈ দেখি ভয় নাখাব, কাৰণ আমি ইয়াত পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি বেটছ বাই বেটছো ভাজিব পাৰে, মই আকৌ এলেহুৱা যে মই গোটেইখিনি লগতে ভাজি লৈছোঁ, জানেনে? আপোনালোকে মোৰ কাণ্ড দেখিলে হাঁহিব। কেৰাহীটো বনাব পাৰি, কিন্তু মই যিহেতু ছাগলী মাংসৰ বিৰিয়ানী বনাম, সেইটো কাৰণে ছাগলী মাংসটো কুকাৰতে বনাব লাগিব, নহ'লে সিজিবলৈ বহুত দেৰি লাগে। সেইটো কাৰণে মই কুকাৰ ব্যৱহাৰ কৰিছোঁ। আকৌ কেৰাহীখনো লেতেৰা কিয় কৰোঁ, হয়নে? এয়া চাওক মোৰ হৈ গৈছে প্ৰায় 10 মিনিটমান লাগিব দেই। আপোনালোকক গল্ডেন ব্ৰাউন কালাৰ হ'ব লাগিব। কণ্টিনিউৱাছ লৰাই থাকিব, আৰু মিডিয়াম ফ্লেমতহে বনাব, নহ'লে জ্বলি যাব পিঁয়াজ। আৰু এইটো ষ্টেজতে আমি নমাই থৈ দিম, কাৰণ পিঁয়াজে পিছতো সিজি থাকে, নহ'লে একেবাৰে ক'লা পৰি যাব। তেলখিনি ভালদৰে নিগৰাই এইখিনি এটা পাত্ৰত উলিয়াই ৰাখিম, আৰু একেখিনি তেলতে মই দি দিছোঁ এতিয়া আদা নহৰুৰ পেষ্ট 1.5 চামুচ দিছোঁ মই। আৰু এইটো এটা ছিক্ৰেট টিপ হয়, সেইখিনি তেলতে যদি বিৰিয়ানী বনাই খাবলৈ বিৰাট সোৱাদ হয়। কেঁচা গোন্ধ নোযোৱালৈকে আদা নহৰুৰ মই ভাজি ল'ম, এনেদৰে লৰাই
তাৰ পিছত এতিয়া দি দিছোঁ মই মাংসখিনি 400 গ্ৰাম মাটন ব্যৱহাৰ কৰিছোঁ মই আৰু চাউলো 400 গ্ৰামেই লৈছোঁ দেই সেইটো ক'বলৈ পাহৰি গৈছিলোঁ এতিয়া আটাইখিনি লৰাই ল'ম ভালদৰে ইয়াত এটা কথা কৈ থওঁ আপোনালোকে যে ইয়াতো গোটা মছলাবোৰ দিব লাগে কিন্তু মই নাই দিয়া আৰু মই বিৰিয়ানী মছলাটোত সব গোটা মছলাই ব্যৱহাৰ কৰিছোঁ হেতুটো মানুহৰ দাঁতত নেলাগে হেতু কাৰণে মই তাত দিছোঁ আপোনালোকে ইচ্ছা কৰিলে তেলতে মাংস আৰু আদা নহৰু দিয়াৰ আগত জালুক তেজপাত ইলাচি দালচেনি লং সব দি দিব পাৰে আৰু মই এটা আলু দি দিছোঁ 5 মিনিটমান সময় ভাজিছোঁ এতিয়ালৈকে কালাৰটো আহি গৈছে ধুনীয়াকৈ আলুটোকো ভালদৰে মিলাই দিছোঁ মাংসখিনিৰ লগত গেছৰ ফ্লেম মিডিয়াম হাইত ৰাখিছোঁ আলুটো কিন্তু অপশ্যনেল হয় এইটো মই আলু খাই ভাল পাওঁ মানুহ যে সেইটো কাৰণে দি দিছোঁ আপোনালোকে স্কিপো কৰিব পাৰে এতিয়া মই দি দিলোঁ মোৰ ভাজি থোৱা পিঁয়াজখিনি 3 ভাগ কৰি তাৰ 2 ভাগ অংশ দি দিছোঁ আপোনালোকে অলপ বেছি কমকৈও দিব পাৰে পিছত যেতিয়া গাৰ্নিচিং কৰিবৰ কাৰণে বেছিকৈ দিব পাৰিব আৰু ইয়াত আটাইখিনি মছলা গুড়ি দি দিলোঁ আৰু লগতে ইয়াত মই নিমখো দি দিছোঁ সোৱাদ অনুসৰি আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয় সেইটো হ'ল পানী আধা গিলাচমান দিছোঁ মই মানে 100 ml মান পানী দি দিছোঁ নহ'লে মছলাখিনি জ্বলি যাব পিছত আৰু খাবলৈ তিতা লাগিব সেইটো কাৰণে পানী ঠাণ্ডা গৰম যি ব্যৱহাৰ কৰে আপোনালোকৰ ইচ্ছা তাত কোনো ধৰাবন্ধা নিয়ম নাই আৰু এইখিনি মই ভালদৰে মিলাই দিছোঁ 2 মিনিটমান সময় সিজাম তাৰপিছত দি দিছোঁ মোৰ বিৰিয়ানী মছলা 1.5 চামুচ ব্যৱহাৰ কৰিছোঁ এতিয়া আৰু আধা চামুচ পিছত দিম কি সুগন্ধ মই আপোনালোকক কি ক'ম আপোনালোকে যেতিয়া বনাব তেতিয়া গোন্ধ লৈ থাকিব দেই এতিয়া মই গোন্ধ লৈ আছোঁ ইমান ধুনীয়া গোন্ধাইছে ন মই এতিয়া খাওঁ লাগিছে গেছৰ ফ্লেম কিন্তু মিডিয়াম ল'তহে ৰাখিব ভালদৰে লৰাই দিছোঁ মই তাৰপিছত দি দিছোঁ এতিয়া কাটি ৰখা বিলাহীখিনি কেতিয়াবা বাৰু এনেদৰে বিৰিয়ানী বনাই খাইছেনে কমেণ্ট কৰি জনাবচোন মোক আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে এতিয়ালৈকে লাইক এটা কৰিব বুলি আশা কৰিলোঁ আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব এতিয়া মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ তাৰপিছত দি দিছোঁ মই দৈখিনি ভালদৰে ফেটি লৈছোঁ কিন্তু আৰু এইটো সময়ত মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি পেলাইহে দৈ দিছোঁ নহ'লে ফাটি যোৱাৰ চান্স থাকে আৰু এইখিনি মই এনেদৰে লৰাই 5 মিনিটমান সিজাম আৰু তেল বিৰিঙি অহাৰ পিছত এয়া ছাইডেদি তেল বিৰিঙিছে দেখিছে নহয় গৰম পানী দি দিছোঁ 250 ml মান দিছোঁ মই গৰম পানী ঠাণ্ডা পানী দিলেও হয় কিন্তু গৰম পানী দিলে উতলটো সোনকালে আহে সেইটো কাৰণে মই গৰম পানী দিছোঁ আৰু এটা উতল অহালৈ অপেক্ষা কৰিম তাৰপিছত এয়া চাওক এটা উতল আহি গৈছে মোৰ আৰু এতিয়া মই কুকাৰৰ ঢাকোনখন লগাই 3টা হুইচেল অহালৈকে ৰাখিম হাই মিডিয়াম ফ্লেমত ৰাখিছোঁ মই আৰু এয়া 3টা হুইচেল অহাৰ পিছত প্ৰেছাৰ ডাউন হোৱাত মই আপোনালোকক ঢাকনখন খুলি দেখাইছোঁ ইমান ধুনীয়া কালাৰ আহিছে হয়নে এতিয়া চাওক এয়া ধুনীয়াকৈ গলি গৈছে মাংস তাৰপিছত ইয়াত দি দিছোঁ মই ধনিয়া কাটি থোৱা মই মান ধনিয়া দিছোঁ ইটো ধনিয়া থাকিলে ইটো দিব পাৰে আপোনালোকে সেইটো দিলে বেছি ভাল লাগে আৰু ইয়াত দি দিলোঁ পদিনা 2 চামুচমান দিছোঁ মান ধনিয়া 3 চামুচমান দিছোঁ পদিনা নোহোৱাকৈ জানো বিৰিয়ানী হ'ব হয়নে সেইটো কাৰণে পদিনা দি দিলোঁ তাৰপিছত মিলাই দিছোঁ আৰু এতিয়া ইয়াত এক্সট্ৰা পানীখিনি আছিল যে সেইখিনি মই শুকুৱাই লৈছোঁ অলপ যদি আপোনালোকৰ পানী বেছি ৰৈ নাযায় তেতিয়া এইটো ষ্টেপ স্কিপ কৰিলেও হ'ব চাওক ইমানখিনি পানী মই ৰাখিছোঁ ইমানটো দৰকাৰ হ'ব আমাৰ ইয়াত এয়া যে মই বাকী ৰখা আধা চামুচ বিৰিয়ানী মছলা দি দিলোঁ আৰু ইয়াকো ভালদৰে মিলাই ল'ম মই তাৰপিছত ভাতখিনি মই দি দিছোঁ এয়া চাওক এটা হৈছে মোৰ ভাতখিনি মই আপোনালোকক উঠনি দেখুওৱা নহ'ল কিন্তু এতিয়া দেখিব পাৰিছে আপোনালোকে নিশ্চয় তেনেহ'লে এতিয়া বাসমতি ৰাইচ নহ'লেও আপোনালোকে বিৰিয়ানী বনাব পাৰিব দেখিছে খালি আপোনালোকে জহা চাউল নল'ব কাৰণ জহা চাউলত গোন্ধ এটা থাকে যিহেতু তেতিয়া মানে বিৰিয়ানীৰ যোনটো মছলাৰ গোন্ধ থাকে ন সেইটো গোন্ধ নোলায় সেইটো কাৰণে জহা চাউল ব্যৱহাৰ কৰিব নালাগে বাকী যিকোনো সুগন্ধ নথকা চাউল ব্যৱহাৰ কৰিলেই হ'ল
ভাতখিনি ধুনীয়াকৈ সমান কৰি মিলাই ল'লোঁ। তাৰপিছত দি দিছোঁ এয়া ভজা পিঁয়াজখিনি আৰু ধনিয়া অলপ আৰু পদিনা অলপ বচাই থৈছিলোঁ, সেইখিনিও মই দি দিছোঁ। আপোনালোকৰ ওচৰত যদি কেওৰা ৱাটাৰ, ৰ'জ ৱাটাৰ, কেশৰ বা ফুড কালাৰ যি হ'লেও আপোনালোকে দিব পাৰে, কিন্তু মই সেইবোৰ একো নাই দিয়া, কাৰণ সেইবোৰ সাধাৰণতে সকলোৰে ঘৰত উপলব্ধ নাথাকে। আৰু এখন টাৱা লৈছোঁ, মই পুৰণা টাৱা এখনকৈ লৈছোঁ, তাৰ ওপৰত এইটো ৰাখি দিছোঁ মই 15 মিনিট সময় মিডিয়াম ফ্লেমত গাপত সিজাই। আৰু এয়া 15 মিনিটৰ পিছত মই খুলি দেখাইছোঁ আপোনালোকক, চাওক ভাত এটাই হৈ আছে। পিছে মই ঘিউ দিবলৈ পাহৰি থাকিলোঁ, আপোনালোকে ঘিউ ওপৰত এনেদৰে দি দিব পাৰে, তেতিয়া আৰু টেষ্টি লাগিব। আৰু এতিয়াও কালাৰ চালাৰ দিয়া নাই যদিও ইমান ধুনীয়া হৈছে চাওক। আৰু তলৰলৈকে ভাত এটাই হৈ আছে, আৰু তলত মোৰ লাগিও নাই ধৰা, আপোনালোকে চাব পাৰে। দেৰি যাব যে সেইটো কথা নহয়, নেদেৰে। খালি আপোনালোকে ডাইৰেক্ট বহাই নিদিব, ওপৰত টাৱা এখন দিহে তাৰ ওপৰত গাপটো দিব। ঠিক আছে তেনেহ'লে এতিয়া মই প্লেটিং কৰিছোঁ। বিৰিয়ানী গৰমে গৰমে খাই ভাল লাগে, আপোনালোকে ৰাইতাৰ লগত খাব পাৰে, ৰাইতাৰ লগত বহুত ভাল লাগে খাই। মোৰ ৰাইতাটো দেখা নহ'ল, আমি ৰাইতাৰ লগতে খালোঁ। আৰু এইটো টেষ্টি মোৰ বিৰিয়ানী আপোনালোকক দেখাই দিছোঁ, আৰু এবাৰ আপোনালোকে বনাই খাব। ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।